নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা ৰাখিছোঁ নিশ্চয় আপোনালোক ভালেই আছে। আজি মোৰ কিচেনত মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি নতুন ৰেচিপি। মই ভিন্দি আৰু কণীৰ ৰেচিপি লৈ আহিছোঁ। সৰু ল'ৰা ছোৱালীয়ে যিহেতু চব্জি খাবলৈ ভাল নাপায়, এনেদৰে কিন্তু কণীৰ লগত ভিন্দি বনাই দিলে খাবলৈ নিশ্চয় ভাল পাব আৰু আপোনালোকেও উপভোগ কৰি ভাল পাব। আহকচোন আমি ৰেচিপিটো তৈয়াৰ কৰোঁ। মই প্ৰথমতে ভিন্দিখিনি ভালদৰে ধুই লৈছোঁ। মই ইয়াত 250 গ্ৰাম ভিন্দি লৈছোঁ, অৰ্থাৎ এপোৱা ভিন্দি লৈছোঁ। তাৰপিছত মই 3টা কণী লৈছোঁ আৰু ভিন্দিখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে মই ইয়াত এখন টাৱা লৈছোঁ। টাৱাখন গেছৰ জোৰ ফ্লেমত মই গৰম কৰি লৈছোঁ। তাৰপিছত মই ইয়াত কৰি দিছোঁ এনেদৰে সৰু সৰুকৈ কাটি লোৱা ভিন্দিখিনি। ভিন্দিখিনি এড কৰি দিয়াৰ পিছত মই ইয়াত ঢালি দিম এচামুচমান কুকিং অইল আৰু তাৰপিছত ইয়াক ভালদৰে লৰাই আমি 4-5 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ম। ইয়াক 4-5 মিনিটমানৰ বাবে ভাজিব লাগিব, যেতিয়ালৈকে ভিন্দিৰ এই বিজলুৱা আঠাখিনি ভালদৰে শুকাই নাযায়, অৰ্থাৎ শেষ হৈ নাযায়। এনেদৰে ভিন্দিখিনি ভাজা 2-3 মিনিটমান সময় হৈছে, কিন্তু এতিয়ালৈকে ভিন্দিৰ যিখিনি বিজলুৱা আঠা সেইখিনি শেষ হোৱা নাই। এইখিনি শেষ নোহোৱালৈকে আমি পুনৰ 2-3 মিনিটমানৰ কাৰণে ইয়াক এনেদৰে ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া চাওক 4-5 মিনিটমান সময় হৈ গৈছে। আমাৰ ভেন্দিখিনিও ৰঙচুৱা বৰণ ধৰিছে আৰু ইয়াৰ যিখিনি বিজলুৱা ধৰণৰ পদাৰ্থ থাকে সেইখিনিও প্ৰায় নাইকিয়া হৈ গৈছে, অৰ্থাৎ আমাৰ ভেন্দিখিনি একদম এতিয়া ৰেচিপি বনাবৰ বাবে উপযুক্ত হৈ গৈছে। মই এতিয়া পুনৰ এখন কেৰাহী লৈছোঁ। কেৰাহীখনত মই এড কৰি দিছোঁ 4-5 চামুচমান অইল। তেলখিনি অকণমান সময় আমি গৰম হ'বলৈ এৰি দিম। তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত এড কৰি দিম আধা চামুচ গোটা জিৰা। তাৰপিছত মই ইয়াত এড কৰি দিম এনেদৰে সৰু সৰুকৈ কাটি লোৱা এটা ডাঙৰ সাইজৰ পিঁয়াজ। এইখিনি গোটেইখিনি ভালদৰে মিহলাই ল'ম আৰু ইয়াক প্ৰায় ৰঙচুৱা বৰণ অহালৈকে ভালদৰে ভাজি ল'ম। আমাৰ পিঁয়াজখিনি প্ৰায় ৰঙচুৱা বৰণৰ হ'ব ধৰিছে। ইয়াক মই 2 মিনিটমান ভাজি লৈছোঁ। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ 3টা সৰু সৰুকৈ কাটি লোৱা কেঁচা জলকীয়া। এই কেঁচা জলকীয়াকেইটা অকণমান কোমল হোৱালৈকে আমি পুনৰ ভাজি ল'ম ইয়াক। এতিয়া মই ইয়াত এড কৰি দিম এচামুচ নিমখ। নিমখ আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। ইয়াক মই পুনৰ সলাই দিছোঁ। তাৰপিছত মই ইয়াত এড কৰি দিছোঁ এচামুচ হালধি। মই ইয়াত অন্য ধৰণৰ কোনো মছলাৰ ব্যৱহাৰ নাই কৰা, মই মাত্ৰ নিমখ হালধিহে ব্যৱহাৰ কৰিছোঁ। এতিয়া আমাৰ পিঁয়াজখিনি গ্ৰেভিখিনি সম্পূৰ্ণৰূপে হৈ গৈছে। এতিয়া মই ইয়াত এড কৰি দিছোঁ এনেদৰে প্ৰথমতে ভাজি লোৱা ভিন্দিখিনি। চাওক ইয়াৰ কালাৰ কিমান সুন্দৰ আহিছে। ই খাবলৈ খুব টেষ্টি লাগে। সৰু ল'ৰা ছোৱালীয়েতো ইয়াক বহুত ভাল পায়। এতিয়া এই ভিন্দিখিনিৰ ওপৰত মই 3টা কণী লৈছিলোঁ। কণীকেইটা ভাঙি ভালদৰে ফেটি থৈছিলোঁ। এই 3টা কণী মই ইয়াত এড কৰি দিম। গেছৰ ফ্লেমটো মই জোৰ ৰাখিছোঁ। তাৰপিছত মই ইয়াক এনেদৰে মিক্স কৰি দিম। এতিয়া মই গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ, যিহেতু মই ইয়াত কণী এড কৰিছোঁ। আপোনালোকেও গেছৰ ফ্লেমটো ল' ৰাখিব, নহ'লে তলফালৰ পৰা কণীখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এয়া চাওক ইমান ধুনীয়া হৈছে। এতিয়া আমি ইয়াক 3-4 মিনিটমানৰ কাৰণে এনেদৰে ভালদৰে সলাই ভাজি ল'ম।
যেতিয়ালৈকে ভিন্দিৰ পৰা কণীৰ মইশ্চাৰখিনি শেষ হৈ নাযায় তেতিয়ালৈকে আমি এনেদৰে সলাই সলাই ইয়াক ভাজি থাকিম। চাওক আমাৰ কণী আৰু ভিন্দিখিনি প্ৰায় হৈয়ে গৈছে। ইয়াৰ যিখিনি অলপ অলপ পানী আছিল সেইখিনি প্ৰায় নাইকিয়া হৈ গৈছে। ই একদম ড্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াক পুনৰ আৰু 2-3 মিনিটমানৰ কাৰণে এনেদৰে সলাই সলাই ভাজি থাকিম। চাওক আমাৰ চব্জিখিনি প্ৰায় হৈ গ'ল। এতিয়া ই সম্পূৰ্ণৰূপে সিজি গৈছে, খাবৰ বাবে উপযুক্ত হৈছে। এতিয়া মই ইয়াক এখন প্লেটত প্লেটিং কৰি ল'ম। তাৰ আগতে মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এতিয়া চাওক মই এখন প্লেটত ইয়াক প্লেটিং কৰি দিছোঁ। সুন্দৰ লাগিছেনে বাৰু? নিশ্চয় ধুনীয়া লাগিছে, খাবলৈও ভাল পাব। আপোনালোকে এবাৰ জৰুৰ ইয়াক ঘৰত ট্ৰাই কৰি চাব। সৰু ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পাব। মোলৈ তাৰপিছত কমেণ্ট কৰিব। আজিলৈ ইমানেই, কিন্তু তাৰ আগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু মোৰ চেনেলটো নতুন, গতিকে আপোনালোকৰ মৰম আৰু সহানুভূতিৰ বহুত প্ৰয়োজন। আপোনালোকৰ মৰম আৰু সহানুভূতি পালে ভাবিম যে মই যিখিনি ৰেচিপি বনাইছোঁ সেইখিনি বনোৱা লাভৱান হৈছে। নমস্কাৰ।